BTC চৰকাৰে যিটো ফৰেষ্ট বিভাগৰ চাকৰিৰ কাৰণে নিযুক্তিৰ কাৰণে যিটো কমপ্লিট কৰি কোৱাৰ পিছতো মই কিহৰ কাৰণে চাকৰি নাপালোঁ। যিটো সময়ত প্ৰমোদ বড়ো ডাঙৰীয়াক মুকলিকৈ প্ৰত্যাহ্বান জনাইছোঁ, যদি তেখেতসকলৰ সাহস আছে তেনেহ'লে তেখেতসকলে এই নম্বৰসমূহ ক্লিয়াৰ কৰক, নম্বৰসমূহ সকলোকে দেখুৱাই দিয়ক। হাইকোৰ্ট কৰা হৈছে। खुलुमबाय लोगोफोर, आसा खालामो बयबो मोजाङैनो दङ। दिनै जोङो BTC जब दा फरेस्टार 1 आरो फरेस्ट गार्डनि जा रिजाल्ट दा बेखौ रिजाल्ट फोसावबाय। रिजाल्ट फोसावनायनि उनाव एपइन्टमेन्टखौबो दा तामुलपुराव राननानै होबाय। दा बेनि उनाव गोबां केन्डिडेट्स बिथांमोना दा बै रिजाल्ट होनायखौ गोजोननाय मोनाखै। दा बेनि थाखायनो गोबां केन्डिडेट्सआ दिनै माने DC अफिसाव मोनसे मेम'रेन्डाम होबाय। दा बेयाव बुंदों दि गोबां मार्क्स मोननाबो साख्रि मोननो हायाखै एबा RTI आरो हाई कोर्ट इनभेस्टिगेशन बिजिरनांगौ। दा बैफोर खोथाया माने सोराङाव फैदों। दा केन्डिडेट्स बिथांमोना माने एग्जाम होदोंमोन, नाथाय गोबां मार्क्स मोननानैबो माने साख्रिखौ मोननो हायाखै। दा बेफोरबायदि गोबां एलिगेशन एबा अबजेक्शन लाबोदों। दा बेखौ भिडिअनि गेजेरजों केन्डिडेट्स बिथांमोना रोखायै फोरमायदों। दा बेखौ नोंथांमोना नायलांनो हागोन। মই অসমীয়াটো ক'ব বিচাৰিছোঁ। দা BTCৰ দা ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ৰিজাল্ট দিছে, এপইণ্টমেণ্টত দিছে, কিন্তু তাৰ পিছত বহুত কেণ্ডিডেটছে মানে মনত আঘাত পাইছে যে মানে মাৰ্ক বেছি পাইখিনি মানে চাকৰিটো পোৱা নাই। তাই ইয়াৰ কাৰণে বহুত কেণ্ডিডেটছে মনত মানে আঘাত পাইছে। তাৰ কাৰণে ডিচি তাত মানে মেম'ৰেণ্ডাম দিছে আৰু হাই কোৰ্ট নহ'লে RTI ইনভেষ্টিগেশ্যন লাগে বুলি ডিমাণ্ড কৰিছে। তাতে আপোনালোকে ভিডিঅ'টো চাইখিনি ভালকৈ বুজিব পাৰিব। কালি যোনটো BTC ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৰিজাল্ট ওলালে, এইটো এগেইনষ্টত আমি যিটো কাৰ্যসূচী আজি ল'ব লগা হৈছে, এইটো মেইন ৰিজনটো এইটোৱে হয়, যোনটো ৰিজাল্ট যেনেকুৱা হ'ব লাগিছিল, যেনেকুৱা আমি এক্সপেক্ট কৰিছিলোঁ তেনেকুৱা হৈছে বুলি আমি কোনো ধৰণে ভাব নোৱাৰিম। কিয়নো যোনটোত কোনো ছিষ্টেমেটিক প্ৰচেছ নাই। যেনেকুৱা এক্সাম হোৱাৰ পিছত কোনো কাট অফ নোহোৱাকৈ, যেনেকুৱা আমাক ফাৰ্ষ্ট ৰিটেন লোৱাৰ পিছত ফিটনেছত মাতিলে, তাৰপিছত ফিটনেছ হোৱাৰ পিছত ইণ্টাৰভিউত মাতিলে, তাৰপিছত কিমান কাট অফ পাই পিনি মানে কোৱালিফাইড হ'ল, এইটো কোনো আমাৰ তাত কিবা প্ৰমাণ তেনেকুৱা নাই। মানে অফিচিয়েলি কোনো তেনেকুৱা কাট অফৰ লিষ্টে নাই। তেনেহ'লে কোনে কি ধৰণৰ মানে এইটো পালে, মানে এইটোৰ কোনো খেলি মেলি তেনেকুৱা আমি লাগে। আৰু আমি যিহেতু আমি লিখিছোঁ, তো আমাৰ অলপ এইখিনিতো আমি কনফিডেণ্টকৈ আমি ক'ব পাৰোঁ যে আমি এক্সামত কিমান মাৰ্কছ পাইছিলোঁ। তাৰ পিছতো মানে কোৱালিফাইড নোহোৱা, যোনে এক্সামত মানে বহাৰ পিছতো মানে কোৱালিফাইড হৈছেনে নাই আৰু যোনে কোনো ফিটনেছে নাই, এইবোৰ মানুহহে মানে যোনটো ফাইনেল মেৰিট লিষ্ট তাতে মানে নাম আহিছে। তো এইটো মানে আমি সন্দেহ হয় কি মানে মেৰিট পোৱা যোনে ষ্টুডেণ্টছ আছিলে তাহাঁতক মানে দিয়াই হোৱা নাই। যোনে বিল' মাৰ্কছ পাইছিলে তাহাঁতেহে মানে কোৱালিফাইড কৰা তেনেকুৱা হৈছে। মানে এইটো কাৰণে আমি জাষ্টিছ বিচাৰোঁ কি প্ৰপাৰ ৱেত এটা কাট অফ ওলাই আহিব লাগে। তাৰপিছত যেনেকুৱা মানে এক্সামৰ ছিষ্টেমেটিক প্ৰচেছ থাকে, এইটো প্ৰচেছটো আমাক দেখুৱাই দিব লাগে। আমি ইয়াতে DC তামুলপুৰ মেম'ৰেণ্ডাম দিয়া হৈ গ'ল। এইটোৰ মানে প্ৰপাৰ যেনেকুৱা ইনভেষ্টিগেট তেনেকুৱা হ'ব লাগে এইটো ভিত্তিত। কিন্তু আমি ইমান কষ্ট কৰি আমি এক্সাম লিখিছিলোঁ, তাৰপিছতো আমাৰ যোনটো বহুত হাই মাৰ্ক পাইছিলে এইটো ষ্টুডেণ্টৰ কোনো মানে এইটো নামত হোৱা নাই। যোনে বহুত বিল' মাৰ্কছ পাব পাৰে, যোনটো আমি চিন পাওঁ, তাহাঁতৰহে মানে নাম আহিছে। চ' আমি বহুত সন্দেহ হয়, যোনটো হ'ব নালাগিছিল তেনেকৈহে হৈছে। এইটো কাৰণে আমি জাষ্টিছ বিচাৰোঁ যে প্ৰপাৰ ৱে যোনটো CSB হয় তাহাঁতে ভালকৈ ৰিয়েলৰ প্ৰচেছটো দিব লাগে, এইটো আমি কামনা কৰোঁ। হয়।
ব্ৰিটিছ চৰকাৰে যিটো ফৰেষ্ট বিভাগৰ চাকৰিৰ কাৰণে নিযুক্তিৰ কাৰণে যিটো পৰীক্ষা পাতিছিল সেই পৰীক্ষাত প্ৰথম পৰীক্ষা লোৱা হৈছিল লিখিত পৰীক্ষা। সেই লিখিত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছতহে কিন্তু ফিজিকেলৰ কাৰণে মাতা হৈছিল। 26 কিলোমিটাৰ দৌৰ আছিল। সেই 26 কিলোমিটাৰ দৌৰত আমি অৱতীৰ্ণ হোৱাৰ পিছত আমি ভাইভালৈ গৈছিলোঁ, ভাইভা দিছিলোঁ। ভাইভাত মোক মাত্ৰ 3টা প্ৰশ্ন সুধিছিল। সেই 3টা প্ৰশ্ন আছিল আমাৰ BTC-খনত নেশ্যনেল পাৰ্ক কিমানখন আছিলে, আমাৰ BTC-ত বন মন্ত্ৰীৰ নাম কি আছিল, আৰু আমাৰ এই BTC-খনতে কিমানখন জিলা আছে। এই 3টা প্ৰশ্ন মই কমপ্লিটকৈ কোৱাৰ পিছতো মই কিহৰ কাৰণে চাকৰি নাপালোঁ। যিটো সময়ত UPPL নেতৃত্বাধীন চৰকাৰখনে শূন্য সহনশীলতাৰ ঢাক ঢোল বজাই আছিল, সেই সময়ত তেখেতসকলে নম্বৰসমূহ ক্লিয়াৰ নকৰাকৈ, নম্বৰসমূহ ৰাইজক নেদেখুৱাকৈ কেনেকৈ চাকৰি দিলে, আমি কেনেকৈ গম পালোঁ যে আমি ফেইল হ'লোঁ, বা তেখেতসকলে কেনেকৈ গম পালে যে তেখেতসকলে চাকৰিটো পালে। এয়াই আছিল নেকি প্ৰমোদ বড়োৰ কি ছুইজাৰলেণ্ড? আমিওতো পোৱাৰ যোগ্য আছিলোঁ বুলি আমি ভাবোঁ। যদি আমি নাপালোঁ হয় তেনেহ'লে তেখেতসকলে আমি যিখিনি নম্বৰ পাইছিলোঁ সেই নম্বৰখিনি কিয় তেখেতসকলে আমাক শ্ব' আপ নকৰিলে? আমি যদি কওঁ আমাৰ কাট অফ কিমান গৈছে, তেতিয়াহ'লে আমি কেনেকৈ গম পাম, বা তেখেতসকলে আমাক কেলৈ কোৱা নাছিল কাট অফ তোমালোকৰ ইমান গৈছিল? আমাৰোতো অলপমান হ'লেও আইডিয়া আছিল, যিহেতু আমাক যিটো OMR চিট আছিল সেই OMR যিখিনি প্ৰশ্ন আছিল সেই প্ৰশ্নখন যিহেতু আমাৰ হাতত দি পঠাইছিল, সেই অনুযায়ী আমি ঘৰত চাইছিলোঁ আমি কিমানখিনি নম্বৰ পাইছিলোঁ। আমি যিমানখিনি নম্বৰ পাইছিলোঁ বা এইকেইজনে যিমানখিনি নম্বৰ পাইছিল, তেখেতসকলে কেনেকৈ বিশ্বাস কৰিছিল যে আমি যিকেইজনে আজি অৱতীৰ্ণ হ'ল তেখেতসকলতকৈ কম নম্বৰ পাইছোঁ? তেখেতসকলে আমাক কিয় নেদেখুৱালে সেই বস্তুটো? প্ৰমোদ বড়ো ডাঙৰীয়াক মুকলিকৈ প্ৰত্যাহ্বান জনাইছোঁ, যদি তেখেতসকলৰ সাহস আছে তেনেহ'লে তেখেতসকলে এই নম্বৰসমূহ ক্লিয়াৰ কৰক, নম্বৰসমূহ সকলোকে দেখুৱাই দিয়ক। তাৰপিছতহে আমিও বিশ্বাস কৰি ল'ম যে প্ৰমোদ বড়োৰ চৰকাৰে নিয়াৰিকৈ তেখেতসকলে এই নিযুক্তি প্ৰক্ৰিয়া সমূহ চলাই গৈ আছে। স্মাৰক পত্ৰ দিয়া হৈছে নেকি? হয়, আমি DC ছাৰৰ হাতত স্মাৰক পত্ৰ দিছিলোঁ, আৰু আমাৰ যিবিলাক ল'ৰাই সেই পৰীক্ষাসমূহত অৱতীৰ্ণ হৈছিল সেইসকল ল'ৰাৰ সহযোগত হাইকোৰ্ট কৰা হৈছে, আৰু CSB টো গৈছিল, তাত হয়তো এপ্লিকেশ্যন বা মেমৰেণ্ডাম দিছে।